ভালনে দাদা? হ্যাঁ খবৰ কি? ভাল। মিডিয়ামটো তোমাৰ কি? মিডিয়ামটো শুনক অলপ কথা পাতিব আহিছোঁ। আমি অলপ চাফ চিকুণ কৰিম চুলি দাড়ি কাটিম। বুজি পাইছোঁ। কাৰ্ড আছে? হা কাৰ্ড আছে? কাৰ্ড আছে কাৰ্ড আছে। ব'লা পিছত লৈ কিবা খাইছেনে ৰাতিপুৱা? ৰাতিপুৱা খাইছেনে কিবা? ৰাতিপুৱা খাব মোৰ নামটো জানো চাওক কেতিয়াৰ পৰা জানা তুমি? কেতিয়াৰ পৰা জানা তাৰমানে? আপুনি কোৱাই নাই নামটো। তুমি বোলে এটা কথা শুনিছোঁ এই ল'ৰাটো কথাটো কৈছে কি কৈছে ন এই ল'ৰাটোৰ নামটো মানে কথাটো কৈ দিয়াচোন তাৰমানে তাৰ নামটো কি? আপোনাৰ নামটো কি? মোৰ নামটো মোৰ তাতে অলপ তাতে উঠোৱা হৈছিল তোৰ বেমাৰ এটা আছে বুলি শুনিছোঁ মোৰ তোমাৰ এটা বেমাৰ এটা আছে মোৰ নামটো জানিবলৈ আজি কলেজত দেখাই দিম মোৰ নামটো কি? শুনক আপুনি খাইছেনে কিবা ৰাতিপুৱা? কোৱা কথা কোৱা নাই মোৰ নামটো জানিব কাৰণে পৰিচয় হোৱা নাই নি তাৰমানে কওক পৰিচয়টো দিয়ক তেতিয়াহে মোৰ পৰিচয়টো চিন্ধুকে পৰিচয়টো কেনেকৈ লয় মানুহৰ পৰিচয়টো দিয়ক তেতিয়াহে ক'ম আজি কলেজত দেখাই দিম পৰিচয় কেনেকৈ লয় আৰ্য কলেজ হিমন্ত প্ৰতিমৰম শুনিছা মই হিমন্ত প্ৰতিমৰ কি হয় ফিলিংটো নিজে কি কৰিছ ফিলিংটো কি নিজে কি কৰিছ নহয় তোৰ ভাইৰ পৰা সুধি দেবিচোন হা তোৰ ভাইৰ পৰা সুধিচোন আমি আহিছোঁ আপোনাৰ চাফ চিকুণ কৰিবলৈ আহিছোঁ অলপ চাফ চিকুণ কৰিবলৈ আহিছোঁ নতুন কাপোৰ দিম আপোনাক এই চব কাপোৰবিলাক ফাটি গৈছে নতুন কাপোৰ চাফ চিকুণ কৰি অলপ নতুন কাপোৰ কিনি দিম বুজিছে চাওক এইবিলাক অলপ চাফ চিকুণ কৰি সব দিম দিম বিড়ি চিগাৰেট দিবলৈ দিম বিড়ি চিগাৰেট সব দিম আগতে চাফ চিকুণ আগতে চাফ চিকুণ কৰি লওঁ তাৰপিছত নতুন কাম এতে বহক সব দিম বহক বঢ়িয়া আগতে অলপ চাফ চিকুণ কৰি লওঁ ন বঢ়িয়া ফাইনেলি বন্ধুসকল আমি আজি আছোঁ জ্যোতিকুছি শিৱ মন্দিৰৰ ওচৰত হনুমান মন্দিৰৰ ওচৰত তো এজন দাদাক আমি লগ পাইছোঁ আমি দাদাক অলপ আমাৰ আসাম হেল্পিং টিমৰ তৰফৰ পৰা অলপ চাফ চিকুণ কৰি আছোঁ বন্ধুসকল যদি আমাৰ আসাম হেল্পিং টিমত আপোনালোকে নতুন হৈ থাকে অৱশ্যে ফ্ল'ৰ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব যাতে এই সুবিধাটো আৰু 10জন মানুহে উপভোগ কৰিব পাৰে তাৰে কামনা থাকিল অলপ উঠাই দিয়ক নাই নেকি তাতে দোকান খোলাই নাই কেইদিন কৈছোঁ যে তোৰ যা মই পইচা দিম এইটো খুলি দিয়ক নতুন কাপোৰ দিম না খোলক
এইটো খুলি দিয়ক এইটো খুলি দিয়ক এইটো পিন্ধা আইফোনটো এইটো থৈ দিয়ক এই আপোনাৰ কাপোৰ ল'ৰাটো ভাল শিক্ষিত ল'ৰা লিখা কনচেপ্টটো বেয়া হৈ গৈছে না সেইকাৰণেই এনেকুৱা হৈছে নহ'লে কিন্তু ল'ৰাটো বিৰাট ভাল পুৰা কোন কিমান দিন গা ধোৱা নাই দেখিছে কেনেকুৱা দিন নহয় 1 বছৰৰ ওপৰত কি অৱস্থা হৈ গৈছে মাথাত হেৰি হৈছে মাথাটো এইবিলাক চব হেৰি হৈ গৈছে ভালকে বান্ধি ল মোবাইল আছে না এই মোবাইল আছে তোৰ এই মোবাইল কাৰণ আছে kan বহিল ইয়াতে বহ এটা টানি দিয়ক বঢ়িয়া আপনি বহি থাকক বাস আরামত ভালকে চাফা কর চকুটো এইটো পিন্ধক ভিজাটো খুলক কাপড়টা ভালকে ধরে লো কাপড় দিটা দমন পিনে বহক এতে বহক স্যান্ডেল খুলি লো
বহক হ্যাঁ বহিখিনি খাই ল'ব আৰামত এতিয়া ভাল লাগিছেনে হা আপোনাৰ নামটো কিন্তু কৈ নিদিলে একবাৰ নামটো কৈ দিয়ক হা জিতেন তো এখেতৰ নাম জিতেন বন্ধুসকল আমি আজি আছোঁ জ্যোতিকুছি হনুমান মন্দিৰৰ ওচৰত আছোঁ আমি অপজিট ছাইডত তো এজন অসহায় দাদাক পাইছোঁ তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত মোটামুটি ধৰক 2 বছৰ হ'ল এখেত গা পা ধোৱা নাই কাপোৰত লেট্ৰিন কৰি দিছিল যদিও এখেতৰ ঘৰ ইয়াতে কিন্তু এখেতৰ ওচৰত কোনো নাই আমি আসাম হেল্পিং টিমৰ তৰফৰ পৰা আহি কিনি এখেতক আমি গা পা ধোৱালোঁ চুলি দাড়ি কাটি কিনি চাফ চিকুণ কৰি তেখেতক আমি নতুন এটা জীৱন দিবলৈ চেষ্টা কৰিলোঁ বন্ধুসকল এখেতক আমি বিচাৰি পোৱা নাই আপোনালোকৰ দৰে মানুহে আমাৰ ভিডিঅ' চাই কিনি আমাক মেছেজ কৰিছিল আমি আহিছোঁ ইয়াতে সেইকাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'বিলাক বেছি শ্বেয়াৰ মাৰি দিব আসাম হেল্পিং টিম ইউটিউব ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব বেছি শ্বেয়াৰ কৰি দিব যাতে আমি এইসকল মানুহক আমি আসাম হেল্পিং টিমৰ তৰফৰ পৰা সেৱা আগবঢ়াব পাৰোঁ বন্ধুসকল জয় আই অসম